নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ব্লগলৈ জনাইছোঁ স্বাগত। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ, এয়া আমি বহাগী মেলাত লগ পাইছিলোঁ বিউটি বাইলুং বাইদেউক আৰু লগতে মাৰিলোঁ ফটো। এয়া আপোনালোকক দেখাবলৈ লৈছোঁ অসমী বহাগী মেলা SRLMৰ যোগেদি পাতিছিল আমাৰ গোলাঘাট জেনেৰেল ফিল্ডত। আৰু আমাৰ এইখন হৈছে দোকান। আমাৰ দোকানতে মেখেলা চাদৰ, গামোচা, ৰিহা সকলো ধৰণৰ বস্তুৱে আমাৰ দোকানত আছে। আৰু এয়া মই আপোনালোকক দেখাইছোঁ আমিনো মেলাত কেনেধৰণে এখন দোকান দিওঁ, সেয়া এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ লৈছোঁ। আপোনালোকে সকলোৱে চাব। এইখিনি হৈছে অন্য দোকান। ইয়াতে পায় আচলতে গাহৰি মাংস পোৰা আৰু অন্য বেলেগ কিবা কিবি ওলায়। সকলোবিলাক বাৰু আপোনালোকক নকওঁৱেই। এইখিনি হৈছে দোকানখিনি, কিন্তু ৰাইজৰ উপস্থিতি বহুত সেৰেঙা, যিহেতু আৰু এদিনৰ পিছতে বিহু, সেইবাবে হয়তো ৰাইজৰ উপস্থিতিটো অকণমান কম হ'লেও গধূলি সময়ত হৈ গৈ এয়া মই আবেলি ভাগতে আপোনালোকক ফটো ভিডিঅ' কৰিছোঁ। ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকে চাই নিশ্চয় ভাল পাব। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছে, মোৰ ভিডিঅ'বিলাক চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ এই চেনেলটো। আৰু আগলৈ আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই দেখাই যাবলৈ চেষ্টা কৰিম। এয়া হৈছে আমাৰ SRLMৰ যোগেদি নিৰ্বাচিত কৰা মেলা, সেয়েহে আমাৰ প্ৰত্যেকৰে বেনাৰবিলাক দোকানৰ ওপৰত লগাই দিয়া হয়। আৰু সঁচাকৈ ভাল লাগে, আমি সকলোৱে মিলিজুলি এনেধৰণে 3 দিন বা 4 দিন আমি পাৰ কৰোঁ, বহুত ভাল লাগে। এয়া হৈছে আমাৰ দোকানতে এগৰাকী বাইদেৱে আহি পেলাই আমাৰ কাপোৰবিলাক চাইছে, আৰু এই কাপোৰযোৰ তেখেতৰ বহুত পচন্দ হৈছে আৰু তেখেতে ল'লে। আৰু এয়া হৈছে দোকানৰ মুখে মুখে হোম ডেলিভাৰী ন? আপোনাৰ নামটো কি? দোকানখনৰ নামটো সৃষ্টি। আৰু আপোনাৰ নাম? আপুনি পানীতে কাটা কাটি কৰিম দেই। আপুনি ল'লে কেইটকা ল'লে? মই 20 টকা এইকণ দিছে হ। হোম ডেলিভাৰী পাইছে যে আকৌ আপুনি। হ'লেও ইমান অকণমান দিয়ে নে বাৰু? এনেকুৱা বেপাৰ কোনে কৰে? ক'ত কৰে বাৰু? ঠেচি দিছো কৈছে, কিন্তু পকাই এইটো সৰু কৰিলে। আৰু পকালে পকাই আছে সেইটো। পকাওঁতে একোডালেই নাই। ঠিক আছে বাৰু। এনেকুৱা বাইদেউগৰাকীয়ে চানা খালে আৰু কৈছে এয়া হৈছে আমি এপাক বিহু নাচিলোঁ। আমাৰ লগতে ব্লকৰ ডিষ্ট্ৰিক্টৰ বাইদেউ আছিল, আৰু সকলোৱে একেলগে মিলিজুলি এপাক আমি মঞ্চতে নাচিলোঁ। সঁচাকৈ বহুত ভাল লাগিল। আমাৰ এই 3 দিন বা 4 দিনীয়া কাৰ্যসূচীত বহুতো কাৰ্যসূচী থাকে। এই কেইদিনত দৌৰ হৈছে, চামুচত মাৰ্বল লৈ দৌৰ হৈছে, সকলোবিলাকতে আমি যোগদান কৰিছোঁ। মেজিক শ্বাৰ হৈছে। সঁচাকৈ কিবা এটা ভাল লাগে এই মেলাত এনেধৰণে ফূৰ্তিবিলাক কৰি। সকলো বন্ধু বান্ধৱী একেলগে অলপ ফূৰ্তি কৰিলোঁ। মই যিহেতু নাচিব নাজানো, যদিও অলপ চেষ্টা কৰিছোঁ নাচিবলৈ তেওঁলোকৰ লগতে। আপোনালোকে চাব দেই এই চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ চাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'বিলাক পায়। আৰু এয়া চাওকচোন, মই নাচিবলৈ চেষ্টা কৰিছোঁ, সকলোৱে ধুনীয়াকৈ নাচিছে, কিন্তু মোৰ কঁকাল নাভাগে, মই ইমান নাচিব নাজানো, যদিও তথাপিতো চেষ্টা কৰিছোঁ। আপোনালোকলৈ বুলি ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে কেনে পায় জনাব কমেণ্টত। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু মৰম দিব, আশীৰ্বাদ দিব, আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি বহুত আশা কৰিছোঁ। আৰু কথাবিলাক ভালকৈ ক'ব পৰা নাই, যিহেতু বহুত ভাগৰুৱা হৈ আছোঁ। দিনটো ঘৰত নায়েই, মেলাতে আছোঁগৈ, আৰু ঘৰলৈ আহি ভাত পানী খাই এয়া আপোনালোকলৈ বুলি ভিডিঅ'টো মই ব্যৱস্থা কৰিছোঁ দিবৰ বাবে। আপোনালোকে সকলোৱে চাব বুলি বহুত আশা কৰিছোঁ। আৰু সঁচাকৈ আমাৰ লগতে এগৰাকী বাইদেৱে নাচিছে, তেওঁ বহুত ধুনীয়াকৈ নাচে। তেওঁৰ লগত আমি আচলতে এনেহে উঠা হৈছে, কিন্তু তেওঁ বহুত ধুনীয়াকৈ ঘূৰি ঘূৰি নাচিছে। আচলতে সকলোৱে নাচিব নাজানে, কিন্তু প্ৰায়ভাগে জানে। মই বিশেষকৈ একেবাৰে নাচিব নাজানো চাগৈ। এয়া চাওক, ৰাইজৰ উপস্থিতিটো দেখাই দিছোঁ। আৰু এয়া দোকানবিলাক আমাৰ সঁচাকৈ সুন্দৰকৈ সজাই পৰাই দোকানবিলাক বনাইছে, যিহেতু বহাগী মেলা।
ইয়াতে কাপোৰ কানি পিঠা পানা সকলোখিনি বস্তু উপলব্ধ এই মেলাতে আৰু প্ৰায়ভাগ মানুহে আচলতে আমি মেলাতে আছোঁৱেই সেয়েহে ঘৰত পিঠা পানা বনোৱাটো ব্যৱস্থা আমি কৰা নাই আৰু সান্দহগুড়ি হওক পিঠাগুড়ি হওক চিৰা পিঠা সকলোখিনি বস্তু নাৰিকলৰ লাড়ু আমি এই মেলাতে পাইছোঁ আৰু ঘৰলৈ বুলি লৈ আহিছোঁ এনেকৈ আচলতে আমাৰ বিহুটো পতা হয় যিহেতু আমি এইকেইদিন ব্যস্ত হৈ যাওঁ আৰু আহি আছে আগত নিৰ্বাচন সকলো ব্যস্ত আৰু আমিও ব্যস্ত যিহেতু আমি পিঠা পানা ঘৰত বনাব পৰা নাই সেয়ে মেলা পাই অলপ লৈ আহিছোঁ বিহুলৈ বুলি আৰু আপোনালোকক সকলোকে মই বিহু খাবলৈ নিমন্ত্ৰণ জনাইছোঁ এই ভিডিঅ'টোৰ যোগেদি সকলোৱে বিহু খাবলৈ আহিব বিহুত নাচিবলৈ পাওঁ নাপাওঁ নাজানো কিন্তু আজি কঁকাল ঘূৰাই নাচিলোঁ আৰু বিউটি বাইদেউক পালোঁ সঁচাকৈ বহুত ভাল লাগিল একপি ফটো মাৰিলোঁ সকলোৱে ঠেলা হেঁচা কৰিছে ফটো মাৰিবৰ কাৰণে আৰু মোৰ মানুহজনে ল'ৰাটোৱে গৈ ওলালগৈ তেওঁলোকৰ লগতো আমি একপি চেলফি মাৰিলোঁ সঁচাকৈ বহুত ভাল লাগিল আৰু এয়া মোৰ লগৰ দুগৰাকী আমি সকলোৱে মিলিজুলি এনেকৈ এইকেইটা দিন পাৰ কৰিলোঁ আপোনালোকে লৈ বুলি ভিডিঅ'টো আগবঢ়ালোঁ সকলোৱে চাব বুলি বহুত আশাৰে বাট চাই ৰৈছোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু কেনে পাই জনাব বিউটি বাইদেউৰ লগত মৰা ফটোকপি সঁচাকৈ বহুতে ঠেলা হেঁচা কৰিছে ফটো মাৰিবৰ কাৰণে তেওঁ আহিছে আমাৰ মেলালৈ ভাল